কেশুয়া দে এই পুত্রই হোক বা কন্যাই হোক, এ তোর গর্ভজাত অষ্টম সন্তান, এই কংসর প্রাণবৈরী দে দে দৈত্যকী কেশুয়া দে। কি নিদিও কালকেতু কেশুয়া দে কেশুয়া দে কেশুয়া দে কংসর মৃত্যুটামে স্বর্গর দেবতা আৰু এই পৃথিৱীৰ মনুষ্য চাই লোৱা ভালদৰে এই কন্যা সন্তান কি হল তুমি দেখোন অস্থার মূর্তির ধরে চাই রলা চোৱা চোৱা তোমাৰ এই কন্যা সন্তানটি লৈ আৰু বৈঠা ভূমিল যত তোমাৰ এই সন্তানটি দীঘলীলা সম্বৰণ হব। চাম কংস যিদৰে এটি এটি কৰি ছটি সন্তানক হত্যা কৰা এই দুই নয়নে চাইছিলো, ঠিক সেইদৰেও আজি এই কন্যা সন্তানটি হত্যা কৰা এই দুই চক্ষু চাবলৈ সাজু আছো। দেৱী মই যুগমায়া, কি সাধ্য আছে তোৰ সংসাৰিবি মোক নাজানিলি? নুবুজিলি কংস? দেৱতাৰ চক্ৰজাল ভেদ কৰিব নোৱাৰিলি? যোৱা ৰাতি য'তে ত'তে উপস্থিত মৃত্যু নাপাব তোৰ। ৰুদ্ধ আৰু নহল তোৰ মৃত্যুকাল, ৰুদ্ধ আৰু নহল তোৰ মৃত্যুকাল, ৰুদ্ধ আৰু নহল। দেৱতাৰ দিব্য গঞ্জনত মোৰ গোটেই দেশ পুৰি শেষ হৈ গল। বন্ধু কালকেতু মহারাজ উপায় বন্ধু মহারাজ উপায়